হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক চবেই ভালে আছে। আমি আল্লাহৰ মতে চবেই ভালে আছোঁ। চ' গাইজ, আজি ৰাতিপুৱা উঠি কাম চাম শেষ কৰিলোঁ। শেষ কৰাৰ পিছত মিষ্টাৰ বজাৰ কৰি লৈ আহিছে। এয়া এইফালে আনিছে মাছ, সৰু মাছ আৰু বিলাহী, ধনিয়া পাত, মটৰ, মানে মাছ দি খাবৰ কাৰণে এইবিলাক বজাৰ কৰিছে আৰু। চ' মই ভিডিঅ'টো প্ৰথমতে মানে কাম চাম কৰিছোঁ এইবিলাক দেখুওৱা নাই। এতিয়া মই মাছটো আনিছে, মাছটো কাটি লওঁ। চ' ইয়াৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু। চ' মই মাছখিনি চাফা কৰি লওঁ। গাইজ, মই মাছ কাটোতে অকণমান লেজি হয়, মানে ইমান এক্সপাৰ্ট নহয়, লাহে লাহে হ'ম আৰু। চ' এই চাব গমেই পাইছে এইখিনি মাছ কাটোতে মোৰ কিমান সময় লাগি গৈছে। এয়া মোৰ মাছ কটা হৈ গ'ল। এতিয়া মই মাছখিনি চাফা কৰি লওঁ। লগতে মই চব্জিও কাটিছোঁ, পিঁয়াজ, নহৰু, ধনিয়া পাতখিনিও কাটি লৈছোঁ। এতিয়া মই তৰকাৰীটো বনাই লওঁ আৰু। সেইকাৰণে বনাম, কাৰণ মোৰ আকৌ এটা দাৱত আছে, তাতে যাম। ইফতাৰৰ দাৱত আছে, সেইকাৰণে মই বাকী একো ৰেডি নকৰোঁ। জাষ্ট মই চেহেৰিৰ কাৰণে মই চব্জিখিনি বনাই থৈ যাম। চ' চাই থাকক। এইফালে মই মাছখিনি ভালকৈ অকণমান কচাই ল'ম। এয়া মোৰ মাছখিনি আধা হৈ গৈছে, মই বেলেগ এটা বাচনত উঠাই থৈ দিম। আৰু এতিয়া মই উঠোৱাৰ পিছত মই চব্জিখিনি অকণমান ভালকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত মাছখিনি ওপৰত দি দিম। এয়া আপোনালোক চাওক মই কেনেকৈ কৰি আছোঁ। এইফালে মই মাছখিনি উঠাই থৈছোঁ। এতিয়া মই এইখিনি মছলাত মই চব্জিখিনি ভালকৈ হেৰি কৰি ল'ম। মই মানুহটো বেছিকৈ চব্জি খায়। সৰু মাছ আনিলে চব্জিটো বেছিকৈ দিব লাগে আৰু। আপোনালোকে আকৌ ভাবিব ইমানখিনি মাছ আৰু ইমানখিনি চব্জি, এওঁ চব্জি খাই ভাল পায়। এয়া মোৰ তৰকাৰীখিনি হৈ গৈছে। ওপৰত মই মাছখিনি দি দিলোঁ।
এতিয়া তৰকাৰীটো হোৱাৰ পিছত মই এতিয়া ৰেডি হ'ম, কাৰণ দাঁত খাব যাব লাগিব। এয়া আমি ৰেডি হৈ আহিলোঁ। এয়া লামিয়া চাইছেনে? এইফালে আৰমান। আমি ইয়াত ৰখি আছোঁ, ঘৰ আহি পাইছোঁহে, কাৰণ মোৰ মানুহটো কিবা কিবি আনিব গৈছে, কাৰণ দাঁত খাব গ'লে কিবা এটা ল'ব লাগে। এইফালে এয়া আহিলে আমি সোমাইছোঁ। অকণমান দেখোঁ মানে লামি আৰু তাৰ আব্বাই মানে তাতে এটা স্কুল খুলিছে, তাতে মানে চাব গৈছে আৰু নতুন স্কুল, মোৰ ফ্ৰেণ্ডৰ স্কুল হয়, মানে ক'লে যে অকণমান চাই আহোঁ স্কুলটো। এয়া আমি ওপৰত উঠি আছোঁ, কাৰণ ওপৰত মানে হেৰি কৰিছে, ধুনীয়াকৈ মানে সজাইছে আৰু মানে তাত মানে খাবৰ কাৰণে। এইফালে মতা মানুহবিলাক বহিছে আৰু ইফালে এটা পৰ্দা দি দিছে। আমাৰ মাইকী মানুহবিলাকক ধুনীয়াকৈ বহাইছে। মই আহিছোঁ মোৰ বৰজনৰ ঘৰত, কাৰণ মোৰ বৰজনৰ ঘৰত ইফতাৰত মাতিছে। এয়া ইফতাৰ, এয়া চাইছেনে? চবেই ধুনীয়াকৈ বহিছে। এনেকৈ মানে ইফতাৰ কৰিলে ভাল লাগে। এইটো ভাবি ইফতাৰ চিফতাৰ খালোঁ। এতিয়া আমি ঘৰলৈ মানে যাম, ঘৰলৈ নাযাওঁ, এঠাইলৈ যাম। ক'ত যাম আপোনালোক চাই থাকক। আৰমান চাইছেনে? তেওঁ মানে গমেই পোৱা নাই। এতিয়া আমি তলত অকণমান নামি আহিলোঁ মানে ইহঁতক মানে বাই দিবলৈ আহিছোঁ। এয়া বৰজনৰ ল'ৰা ছোৱালী, এয়া ইনায়া। আমি তাৰ পৰা ওলাই বিশালত অকণমান আহিলোঁ। মোৰ ডাঙৰ বা আহিছে, কিবা কিবি বজাৰ কৰিলোঁ। কি বজাৰ কৰিলোঁ এয়া চাই লওক। লামিয়াৰ কাৰণে জ্যামিতি বক্স আৰু কাঠ পেঞ্চিল লৈছোঁ, আৰু মোৰ কাৰণে দুটা বজাৰ যাবৰ কাৰণে বেগ লৈ লৈছোঁ। আমাৰ কাৰণে গাড়ী, শ্লাইম, এইবিলাক কিবা কিবি বজাৰ কৰিছোঁ আৰু। গাইজ, ভিডিঅ'টো মই ইয়াতে শেষ কৰিম, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।